নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু আজি মই ক'ত যাই আছোঁ আপোনালোকে চাব বলকচোন। আজি মই গৈ আছোঁ বৰমাত। তো আপোনালোকে গম পায়ে বৰমাত গৈ আছোঁ, মোৰ মামাহঁতৰ ঘৰ তাতে কিবা এটা কৰ্ম আছে, গৈ আছোঁ ৰ'ব। এয়া মই গৈ আছোঁ এতিয়া বৰমাত বাছত, আৰু এয়া মোৰ মামাৰ ছোৱালী, মোৰ বাইদেউৱে হয়। তাই হাঁহিছে, তাই ভিডিঅ' মোবাইলত ওলাব লাজ কৰে। এইটো বাবু হয়, মামাহঁতৰে মানে। তো আমি এতিয়া দুইজনী গৈ আছোঁ, তাইও যাব মোৰ লগতে একেলগে। তো আমি গৈ আছোঁ, ভিডিঅ'টো চাবচোন আপোনালোকে। গৈ এতিয়া আমি ৰঙিয়া পাৰ হৈ গ'লোঁ। তো পামেই আৰু বেছি দূৰ নাই। আৰু আজিকালি জানেই তো আপোনালোকে বেছি দূৰ নালাগে, 2 ঘণ্টা 1.5 ঘণ্টাতে পাই যায়। তো মই আদাবাৰীত উঠিছোঁ গাড়ীত, এতিয়া গৈ আছোঁ, পামেই। তো পূৰা ইহঁতে পূৰা মস্তি কৰি যাই আছে, তো ময়ো যাই আছোঁ এনেকৈ। কোনোবা লগৰ কোনোবা ৰিষ্টেদাৰ যদি ওচৰত কাষৰ চিটত বহি একেলগে যাই থাকোঁ, তো বাছত যোৱাৰ মজাটোৱেই বেলেগ। তো ধুনীয়া বতৰটো আজি বহুতেই ঠাণ্ডা কৰিছে। এতিয়া খিৰিকীদি ধুনীয়া বতাহ। তো গৈ আছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ দেখিব। আজি ক'ত যাই আছোঁ তো গম পালেই, এইটো কি অনুষ্ঠান আছে, কৰ্মটো কি হয়, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব। তো আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো এতিয়া বলক মোৰ লগতে আপোনালোকেও বৰমাৰ আজি মামাহঁতৰ ঘৰত মই দেখাই আহোঁ। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। আৰু আমি গপচপ মাৰি যাই আছোঁ, পূৰা একদম মেল কৰি। তো বহুত দিনৰ মূৰত লগ পালোঁ, লগ পাবৰ আজি মোটামুটি 3-4 বছৰ পিছত লগ পালোঁ। এয়া বাবুৰ পূৰা একদম বেলেগ হাঁহি দি আছে একদম। তো গৈ আছোঁ, এয়া একদম চুলিবিলাক দেখিছেনে, অৱস্থা আউলি বাউলি হৈ গৈছে একদম। পূৰা খিৰিকীৰ ওচৰত বহিছোঁ, তো পূৰা একদম বতাহ মাৰি আছে। তো বতাহ খাই গৈ আছোঁ। আৰু সেয়া মোৰ পিছত বেক চাইডত এটা ক'লা চশমা মাৰি পূৰা মানুহ বহি আছে, তো পূৰা চাই আছে মোৰ ভিডিঅ'বিলাক। তো বলক যাওঁ এতিয়া, আৰু আপোনালোকক দেখাই আছোঁ ক'ত গৈ আছোঁ। আৰু আপোনালোকক এবাৰ বাহিৰৰ ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ। তো কেনেকুৱা হৈছে ক'বচোন, কিমান ভাল লাগি আছে। গাঁৱৰ পৰিৱেশ মজ্জাই বেলেগ। তো এতিয়া খিৰিকীৰ ওচৰত বহি গাঁৱৰ মনোমোহা দৃশ্য উপভোগ কৰি গৈ আছোঁ। আৰু তো আজি বতৰটো পূৰা চাট দিছে আমাৰ, তো ঠাণ্ডা বতৰ, ঠাণ্ডা বতাহ মাৰি আছে খিৰিকী দি। তো ভাল লাগিছে বহুতেই। তো এতিয়া গৈ আছোঁ, বলক ভিডিঅ'টো আপোনালোকে এনজয় কৰক। এইয়া আহি আমি গণেশ মন্দিৰ পাই গ'লোঁ, নলবাৰী। তো নলবাৰী গণেশ মন্দিৰ পাৰ হ'লোঁ বৰমা পামেই, আৰু বেছি দূৰ নাই। আৰু বৰমাত নামি পেলাই বৰমা বজাৰত সোমাব লগা আছে, তাতে এটা বস্তু ল'ব লগা আছে, সৰু বস্তু এটা। মোৰ নহয়, মোৰ মামাৰ ছোৱালী বাইদেউটোৰ, যিয়ে মোৰ ওচৰত আহি আছিলে। তো তাইৰ কিবা এটা বস্তু ল'ব লগা আছে। বস্তুটো লৈ পেলাই আৰু যাব লাগিব মামাহঁতৰ ঘৰলৈ। তো কি বস্তু ল'ম আৰু আপোনালোকক অকণমান, আৰু যিবিলাকে বৰমাৰ বজাৰ দেখা নাই আৰু ভিতৰৰখিনি অকণমান দেখাবলৈ চেষ্টা কৰি দিম। আৰু যিবিলাকে গৈছে তো গৈছেই। আৰু ৰাতিপুৱাই আমি আহি পালোঁ। তো এতিয়া মোটামুটি আপোনাৰ 8:30 মান হৈ গ'ল। তো ইমান ৰাতিপুৱাই বজাৰত মানুহ নহয়ও, কম হয়, কিন্তু যিখিনি হয় অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু বলক এতিয়া। এইয়া আমি বৰমাৰ এই বাছৰ পৰা নামি গ'লোঁ। এতিয়া আপোনালোকক কৈছিলোঁ যে বজাৰত সোমাম বুলি। এতিয়া বজাৰৰ ভিতৰৰ ফালে গৈ আছোঁ, বস্তু এটা ল'ব লগা আছে। তো সেইটো লৈ পেলাই আমি মামাহঁতৰ ঘৰলৈ চিধাই গুচি যাম। তো এতিয়া ভিতৰত সোমাই আছোঁ, অকণমান আৰু এনেই দেখাইছোঁ। আৰু এইবিলাক দোকানবিলাক খুলিবলৈ আৰম্ভ কৰি দিছে এতিয়া। তো ৰাতিপুৱা বেছি দেৰি হোৱা নাইতো, তো এতিয়াই আৰম্ভ হৈছে আৰু দোকানবিলাক খুলি আছে। এইবিলাক মানুহ আহিছে অকণ চব্জিবিলাক ল'ব, ৰাতিপুৱা ফ্ৰেছ চব্জি ওলাই, তো চব্জিবিলাক ল'বৰ কাৰণে মানুহো হৈছে। আৰু কাপোৰৰ দোকান এইবিলাক দেখাই আছোঁ আপোনালোকক, এইবিলাক চাই যাওক কেনেকুৱা হয় ইয়াৰ বৰমাৰ বজাৰ। যিবিলাকে দেখা নাই, আৰু দেখাবিলাকেতো দেখিছেই, আৰু সেইটো আৰু নকওঁ। এইয়া বৰমাৰ বজাৰ ভিতৰত এইয়া আপোনাৰ বাচন বৰ্তনো ওলাইছে, আৰু এইবিলাক কিবাকিবি ঔষধ কিবাকিবি বেচে। আৰু এইবিলাক চাই যাওক, ইমান ধুনীয়া বজাৰ, ডাঙৰ বজাৰ।
তো যি ল'ব লগা আছিলে বস্তুটো তো লোৱা হৈ গ'ল। এতিয়া বস্তুটো লৈ পেলাই গৈ আছোঁ পূৰা মানে এতিয়া আৰু কিবা ল'ব লগা আছে বোলে বাইদেউৰ আৰু কিবা খপাত মৰা কিবা কাটা লাগে নেকি, তো কাটা বিচাৰি আছে ক'ত পায়, এইখনত পায় কাটা। তো কাটা বিচাৰি আছে, খুলিছে মাত্ৰ দোকানখন, বস্তু সজোৱা হোৱাই নাই। আৰু ইয়াৰ ওচৰত আছে মিঠাইৰ দোকানটো, খাব নেকি আপোনালোকে জিলাপি একদম গৰম গৰম জিলাপি। আৰু এইবিলাক খপাত মৰা ফুল চাই আছে তাই, পূৰা ষ্টাইল মাৰিব চাগে একদম। তো এয়া কি ধুনীয়া লাগিছে ফুলবিলাক, চাওকচোন একেলগে আছে তো ভাল লাগে ন দেখিবলৈ একেলগে থাকিলে। এইয়া ফুল এতিয়া আমি সোমালোঁ এখন মানে ৰেষ্টুৰেণ্টত সোমালোঁ, ৰেষ্টুৰেণ্ট মানে হোটেলেই হয়। তো পৰঠা খাই লওঁ, ৰাতিপুৱা খালি চাহ খাই আহিছোঁ, ভোক লাগি গৈছে। এয়া বাবুই কেমেৰা কৰাৰ কাৰণে মানে ঢাকি থৈ গৈছে ইয়াৰ মুখ লাগিব বুলি, আৰু বাইদেউ ৰখি আছে, তাইৰ পৰঠা আহি পোৱা নাই। আমাৰ বাবু আৰু মোৰ আহি পাইছে। এয়া ডাঙৰ ডাঙৰ পৰঠা খাই লওঁ ৰ'বক, একেবাৰে জবৰদস্ত কৰি খাই লৈ যাই থাকিম এতিয়া আৰু টেনশ্যন নোলোৱাকৈ একদম আৰু পূৰা হাই তো এতিয়া ই ৰিক্সাত গৈ আছোঁ। এই কিবা সোমাই লৈছোঁ ভিতৰৰ মুখত, মানে কি সোমাইছে মনে মনে তাইহে জানে। তো এতিয়া এই ৰিক্সাত বহি গৈ আছোঁ আৰু আপোনালোকে চাই বলক মোৰ লগতেও ভিডিঅ'টো। ইয়াত দেখিছে পূৰা একদম পথাৰবিলাক সেউজীয়া। ফাইনেলি এতিয়া আহি পালোঁ আমি মামাহঁতৰ গাঁও মানে পাই গ'লোঁ। এতিয়া গাড়ীৰ পৰা নামিলোঁ, নামি পেলাই গৈ আছোঁ, অকণমান খোজকাঢ়িব লাগে। তো খোজকাঢ়ি গৈ আছোঁ, পূৰা তামাম ৰ'দ দিছে একেবাৰে একদম এতিয়া। আৰু মানে ৰ'দতে পূৰা জ্বলি যোৱাৰ নিচিনা হৈছে, পূৰা বৰষুণ যোৱাৰ পিছত ৰ'দটো চোকা হৈ যায়। তো চোকা ৰ'দত খোজকাঢ়ি আছোঁ, পামেই আৰু বেছি দূৰ নাই। তো গৈ আছোঁ এতিয়া, পালোৱে আৰু। এয়া দেখিছে মানুহবিলাক চোতালত পূৰা ভিৰ হৈ আছে একেবাৰে। তো আমি ডাইৰেক্ট ভিতৰলৈকে সোমাই যাওঁ, ঘৰৰ ভিতৰত বহিম অকণমান, ভাগৰো লাগিছে ইমান দূৰৰ পৰা আহিছোঁ। তো ভিতৰৰ পৰা যাই আছোঁ ৰ'বক। এয়া মই ফাইনেলি চাদৰ মেখেলা ময়ো পিন্ধি দিলোঁ, অকণমান চিম্পুল ষ্টাইল কৰিলোঁ আৰু। এয়া মামী হয়, এইটো টিভিৰ পৰা আহিছে আৰু আমাৰ ভুতুটো চেলফি লৈ আছে একেবাৰে মামীৰ লগত। সাজি কাচি পূৰা একদম মেকআপ কৰি, এয়া মোৰ মানে এইও মেকআপ কৰি বহি আছে। এইটো আমাৰ ভাই বোৱাৰী হয়, চববিলাক আহিছে আৰু একদম ফুল এনজয় আৰু। অকণমান বাহিৰত ফটোশ্বুট কৰোঁ ৰ'বক, মানে আৰু ষ্টাইল কৰিছোঁ না চববিলাকে। তো অলপ ঘৰৰ ভিতৰৰ পৰা বাহিৰত আহি গ'লোঁ। এইটো মামাৰ সৰু ছোৱালী, হাই দিয়া। এইটো মাজু ছোৱালী হাই, আৰু মোৰ ভাই বোৱাৰীটো হাই দিয়া, হাই চব হাই মাৰি আছে। আৰু এয়া মানে বাহিৰত আহিছোঁ অকণমান। আৰু এতিয়া মোৰ আইতা মামাহঁতৰ এয়া আইতা, তো মৰমৰ মস্ত মানে বহুত ভাল পাওঁ আৰু আইতাজনীক। এয়া মোকো ভাল পায়, তামাম ভাল পায় একদম। যোৱাকালি আপোনালোকক মানে বেছি ভিডিঅ' দিয়া নহ'লে তাৰে কৰ্মৰ মামাহঁতৰ, বাকী আৰু ফটোশ্বুট কৰিলোঁ, বহুত কিবা কিবি কৰিলোঁ, তো টাইমে নাপালোঁ। আৰু এতিয়া চিধাই মামাহঁতৰ ঘৰৰ পৰা মই মাহঁতৰ ঘৰলৈ আহিছোঁ, মোৰ লগত বাইদেউ আহিছে। দুয়োজনী একেলগে গুৱাহাটী গুচি যাম। এয়া তাই মানে কিবা নৰসিংহৰ পাত লাগে কিবা কিবি আৰু বিচাৰি আছে, লৈ যাব গাঁৱৰ পৰা। এয়া চাওকচোন পূৰা আকৌ বৰষুণ আহিব যেন লাগি আছে, পূৰা মেঘ দি আছে একদম আহিব। তাই বোলে লৈ যাব চব, মানে একদম চব্জিবিলাক একদম গোটাই আছে আৰু একেবাৰে নৰসিংহ, ভেদাইলতা, তাৰপাছত বোলে লাগে। তো মায়ে বেয়া ওলাব পাৰে বুলি আৰু বেয়াখিনি কাটি পেলাই ভালখিনি তাই ওলাই পেলাই দিব, তাকে কাটি আছে আৰু। এইয়া বাইদেউ আমাৰ দে হাই বুলি দে, হাই। আমাৰ মায়ে এতিয়া মানে যোগাৰ কৰি আছে, ঔটেঙা দিব, ঔটেঙা ঘৰৰ পৰা গাঁৱৰ পৰা আহিলেতো চব বস্তু নিয়া যায় না। ঔটেঙা, তাৰেপিছত কচু আৰু কি বা দিয়ে, আপোনালোকে চাই থাকক, মই বনাই আছোঁ ভিডিঅ'টো গম পাব। পূৰা হাহাকাৰ কৰি আছে। এইটো ঔটেঙা দিব, ঔটেঙা। দেউতা ক'ত গ'লে? এইয়া ফাইনেলি মই গৈ আছোঁ এতিয়া গুৱাহাটী। তো বাই টিহু, বাই বৰমা। তো আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তো কেনেকুৱা পালে, ভাল বেয়া, ভাল হৈছে যদি আপোনালোকে প্লিজ জনাবলৈ নাপাহৰিব, আৰু বেয়া হৈছে যদি আপোনালোকে জনাবলৈ নাপাহৰিব। প্লিজ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিবিলাকে মানে মোৰ ভিডিঅ'টো চাই আছে তো ছাবস্ক্ৰাইব কৰা নাই, সেইবিলাকে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু লাইকটো বনতাই হে এক, তো লাইক কৰি দিব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যিমান পাৰি যিমানেই শ্বেয়াৰ কৰিব তো সিমানেই মোৰ ভিডিঅ' বনাই ভাল লাগিব। তো নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম, আকৌ এইটো ভিডিঅ'ত লৈ আহিছোঁ। তো আপোনালোকে তাৰে
কামনাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো বাই বাই, লাভ ইউ গাইজ। আপোনালোকে সুস্থ থাকক আৰু আপোনালোকৰ পৰিয়ালক সময় দিয়ক, আপোনাৰ নিজকে সময় দিয়ক। তো আজিলৈ ভিডিঅ'টো বাই বাই, লাভ ইউ।